অৰ্জুন ভোগেশ্বৰ বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদানৰ দাবী তুলিছে ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নালিষ্টৰ। চিনথং পৰিষদীয় সমষ্টি উমলা ফেৰত ২৭ সংখ্যক মাণ্ডলী কাৰ্বি ৰিছ নিমছ আৰং আজি উদযাপনৰ বাবে প্ৰস্তুতি তুলিছে তুংগত। এই লৈ গোৰ্খা কমিউনিটি হলত হোৱা গুৰুত্বপূৰ্ণ বৈঠকত শক্তিশালী অভ্যৰ্থনা সমিতি গঠন। দিনজোৰা কাৰ্যসূচীৰে ডিফুত উলহ মালহৰে সম্পন্ন কাৰ্বি কুৰছাৰ সিংৰুপ আমিৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়াবিদগৰাকীক পদ্মশ্ৰী বঁটাৰ বাবে ৰাজ্য চৰকাৰক মনোনীত কৰিবলৈ দাবী জনাইছে ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নালিষ্ট এছ'চিয়েশ্যনে। দেওবাৰে এই বিষয়ে ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক বিপুল বৰ্মনে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱক অনুৰোধ জনায়। বিজেপি সম্পৰ্ক অভিযান কাৰ্যসূচীৰ অংশ হিচাপে ৰাম মাধৱ ভোগেশ্বৰ বৰুৱাক গুৱাহাটীত সাক্ষাৎ কৰাৰ সময়তে ইলেক্ট্ৰনিক মিডিয়াই উল্লেখ কৰে তুলুকৰ দাবী। দীৰ্ঘদিনৰ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাক পদ্মশ্ৰী বঁটাৰ বাবে দাবী জনোৱাৰ সম্পৰ্কত ৰাম মাধৱে এই বিষয়ত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম বুলি সংবাদ মাধ্যমক ইতিমধ্যে জানিব দিছে। ইলেক্ট্ৰনিক মিডিয়াই পদ্মশ্ৰী প্ৰসংগ উল্লেখ কৰাৰ সময়ত গুৱাহাটীৰ সাংসদ কুইন ওজা, ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, বিজেপি নেতা ফণী শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। উল্লেখযোগ্য যে ভোগেশ্বৰ বৰুৱা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ। পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টি উমলা ফেৰত ২৭ সংখ্যক মাণ্ডলিক কাৰ্বি ৰিছ নিমছ উদযাপনৰ বাবে চলিছে জোৰদাৰ প্ৰস্তুতি। মাণ্ডলিক উৎসৱটিৰ সফল উদযাপনৰ বাবে সোমবাৰে উমলা ফেৰৰ গোৰ্খা কমিউনিটি হলত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি গঠন কৰা হয় এখনি শক্তিশালী অভ্যৰ্থনা সমিতিৰ। উমলা ফেৰৰ ৰংচি 1 আকলামত অনুষ্ঠিত হ'ব এইবাৰ ২৭ সংখ্যক কাৰ্বি ৰিছ নিমছ আৰং আজি। চুবুৰীয়া ৰাজ্য মেঘালয় একেবাৰে গাঁতি লগা উমলা ফেৰ অঞ্চলতেই অনুষ্ঠিত কৰা যাব এই আৰং আজি। বিভিন্ন কাৰণত সাধাৰণতে এক চেপা উত্তেজনাই বিৰাজমান অঞ্চলটোৰ উৎসৱ পাৰ্বণৰ উখল মাখলৰ পৰিৱেশে স্বাভাৱিকতা প্ৰদান কৰাৰ থল আছে। আৰং আজি সফল ৰূপায়ণৰ উপলক্ষে খৰচিং ৰংপিক সভাপতি, মংগল সিং হানছেক উপসভাপতি, ধনীৰাম টকবিক সাধাৰণ সম্পাদক, বিদ্যা সিং হানছেক সহকাৰী সম্পাদক আৰু বাবু ফাংছক কাৰ্যালয় সম্পাদক হিচাপে লোৱাৰ উপৰিও কেইবাগৰাকী সদস্যাক লৈ গঠন কৰা হয় অভ্যৰ্থনা সমিতি। আমৰিৰ পৰা হেমাৰী ৰংফাৰ কাক নিউজ। ডিফুৰ লুৰলাংছস্থিত ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত উলহ মালহৰে কেন্দ্ৰীয়ভাৱে সম্পন্ন কৰা হয় আমিৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশন। কাৰ্বি কুৰছাৰ সিংৰুম আমিৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে পুৱাৰ কাৰ্যসূচীৰ অন্তত দিনৰ ভাগত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা। আমিৰ সভাপতি ধন সিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৱেলছন টিছৈ। সভাত মুখ্য অতিথি হিচাপে অংশ লয় কাৰ্বি ৰিছ হাৰচিং ৰংহাঙে। সন্মানীয় অতিথি হিচাপে ৰাচিন জা, আছঙৰ সভানেত্ৰী কাছাং বেপী, জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কুৰছাৰসকল, চৰকাৰী গাঁওবুঢ়াসকল উপস্থিত থাকে। Pachini kapanda dan tuama na kulon itu kana pachi khampi dun tha athema arong tin arong suri karpi ka phejo arong anke diri tum mungri damji along tin ta diri tum KCA sanchom sengamji karbia kheya ning sipa dujia phani tum ana bhan hodai kok si diri tum labang so sai bang diri tum lepon bomji iprang bom stari tum non
ladak pini amhang pathe garni lola per katuga be suri pura sor pe chenglo katuga be tum handak hang et ni tum chingbai bangla bulo je a hokpet ki thir thip ei tum ning sikedu la president secretary mate bidi sar me chingum pe lo bate tum ke song ke seng at tum anjong se chingum pe lo bate kamat hatai tum anjang tang ji Stefan Tanner report Cat News বিথুং পৰিষদ সমষ্টিৰ অন্তৰ্গত ডংকামকা মিউনিচিপাল বোৰ্ড এলেকাত অলপতে বিভিন্ন উন্নয়নমূলক কাম সম্পূৰ্ণ হৈ উঠিছে বা নিৰ্মাণত অৱস্থাত আছে কেইবাজন ঠিকাদাৰে নিৰ্মাণ কৰা এই কাম কাজৰ ওপৰত ৰাইজৰ কিবা অভিযোগ থাকিব পাৰে তাক জানিবলৈ কাম কাজৰ পৰিদৰ্শন কৰে পথ নিৰ্মাণকে ধৰি বিভিন্ন কামসমূহ কেনে হৈছে স্থানসমূহত উপস্থিত হৈ সাক্ষ্য পৰিদৰ্শন কৰিলে ৰংখাং লেমছৰ অধ্যক্ষ মংগল বে ৱাৰ্ড কমিছনাৰ চেৰলংকি বে মংগল সিং ৰংখাং প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংখাঙৰ নিৰ্দেশ মতে এই বিশেষ সজাতি দলটোৱে চহৰ এলেকাত পৰিদৰ্শন কৰে ইয়াৰ উপৰিও অঞ্চলটোৰ কৰবাত কিবা সমস্যা আছে নেকি তাকো জানি ৰাখি দলটিয়ে মুখ্য কাৰ্যবাহী সদস্য ৰংখাঙৰ এই কাৰ্যত ৰাইজ আনন্দিত হৈছে ডংকামকমৰ পৰা কেলভিন টাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ সংক্ৰাম ৰংফেলাং গাঁৱৰ এটা পৰিয়ালটোৰ আটাইবোৰ সদস্যই একেলগে আক্ৰান্ত হৈছে ডায়েৰিয়া ৰোগত কোনেও কাকো শুশ্ৰূষা কৰিব নোৱাৰা অৱস্থা এনে অৱস্থাত গাঁওখনৰ মানুহে মিলি ডংকামকাম চিকিৎসালয়ত আনি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি আছে পশ্চিম কাৰ্বি আংলঙৰ সংক্ৰাম ৰংফেলাং গাঁৱৰ এটা পৰিয়ালটোৰ আটাইবোৰ সদস্যই একেলগে আক্ৰান্ত হৈছে ডায়েৰিয়া ৰোগত কোনেও কাকো শুশ্ৰূষা কৰিব নোৱাৰা অৱস্থা এনে অৱস্থাত গাঁওখনৰ মানুহে মিলি ডংকামকাম চিকিৎসালয়ত আনি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি আছে পৰিয়ালটিৰ সদস্য ক্ৰমে হোমেশ্বৰ সেনাৰ বয়স 43 কাৰেং টেৰনপি বয়স 35 সংসাৰ সেনাৰ বয়স 10 সাম্প্ৰী সেনাৰ বয়স 5 আৰু ৰশ্মিতা সেনাৰপি বয়স 2 একেলগে চিকিৎসা প্ৰদান কৰাত কিছু আৰোগ্য হলেও মাতৃ কাৰেং টেৰনপিৰ অৱস্থা সংকটজনক হোৱা বুলি জানিব পৰা গৈছে কাৰেঙক সেয়ে ডিফু অসামৰিক চিকিৎসালয়লৈ লৈ অনা হৈছে এনে অৱস্থাত ডায়েৰিয়া ৰোগত আক্ৰান্ত অসহায় পৰিয়ালটোক ডংকামকামৰ ৱাৰ্ড কমিছনাৰ জিতু টেৰাঙে কিছু টকা দি সহায় আগবঢ়াইছে সমস্যা এডিছন বাণিজ্যিক বিৰতিৰ Chloride Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Chloride Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099-579-88-008 or 0789-61-69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আকৰ্ষণীয় তথা ৰুচিকৰ প্ৰতিযোগিতা বৰশীৰে মাছ ধৰা অনুষ্ঠিত হয় পশ্চিম কাৰ্বি আংলঙৰ উমতেলি আৰু উমচেৰাং এলেকাত জিলাখনৰ বহু যুৱক যুৱতীৰ উপৰিও মেঘালয় ৰাজ্যৰ জয়ন্তীয়া হিলছৰ পৰা বহু সংখ্যক খাচী যুৱক যুৱতীও আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কাৰ্য নিতান্তই মন কৰিবলগীয়া হয় বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা কিমানেই ৰোমাঞ্চক আৰু আনন্দময় তাক বৰশী মৰাজনেহে জানে এনে এক প্ৰতিযোগিতাই পশ্চিম কাৰ্বি আংলঙত যোৱা বছৰৰ পৰা অনুষ্ঠিত হৈ আহিছে এই ক্ষেত্ৰত সীমান্ত এলেকা উমতেলি আৰু উমচেৰাঙত এইবাৰ প্ৰথম এই ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতিযোগিতাত মুঠ 270 জনে অংশগ্ৰহণ কৰে উল্লেখ্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে শিলঙৰ পৰা অহা ডম ডেমছ পুৰস্কাৰ হিচাপে ডমে লাভ কৰে নগদ 30,000 টকা দ্বিতীয় পুৰস্কাৰ লাভ কৰে মেঘালয় জয়ন্তীয়া জিলাৰ পৰা অহা মুকুবয়ে লাভ কৰে নগদ 15,000 টকা তৃতীয় পুৰস্কাৰ হিচাপে 7,000 টকা লাভ কৰে কাৰ্বি আংলঙৰ মাওলা সানায়ে উল্লেখ্য জিলাখনৰ কাৰ্বি যুৱক যুৱতী এই প্ৰতিযোগিতাত এটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম নহল খাচিয়াৰ মাছ ধৰাৰ পাৰদৰ্শিতা চাই অধিক শিকিবলগীয়া হ'ব কাৰ্বি মাছুৱৈসকলেও আমুৰিৰ পৰা হেমাই ৰংফাৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ